মই সত্যৰঞ্জন বৰাক তিনিটা বস্তুৰ পৰা দূৰত থাকিবলৈ আৰু আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ। যদিহে সত্যৰঞ্জন বৰাই এই তিনিটা বস্তুৰ পৰা আঁতৰি থাকে তেন্তে সত্যৰঞ্জন বৰাৰ অস্তিত্ব আৰু নিজস্বতা গুণ আছে বুলি মই ধৰি ল'ম বা ক'ব পাৰিম বা অসমবাসীয়ে ক'ব। এই তিনিটা বস্তু কি কি মই কৈ দিছোঁ। প্ৰথম কথা হৈছে, আপুনি কেইদিনমানৰ আগৰ টপিকৰ পৰা আনিছোঁ। প্ৰথমটো হৈছে ইছলাম ধৰ্ম, দ্বিতীয়টো হৈছে খ্ৰীষ্টান মিছনাৰী, আৰু তৃতীয়টো হৈছে আপোনাৰ চকু চৰহা স্বভাৱটো। এই তিনিটা বস্তুৰ পৰা যদি আপুনি আঁতৰি থাকে তেন্তে সত্যৰঞ্জন বৰাৰ নিজস্বতা আছে বুলি মই ভাবি ল'ম। কিয়নো চাওক, খুব কম সময়ৰ ভিতৰতে আপুনি নিজকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে, কিয়নো আপুনি দুটা বৃহত্তৰ সত্তাক আপুনি আক্ৰমণ কৰিছে, নহয় জানো সত্যৰঞ্জন বৰা ডাঙৰীয়া? গতিকে মই কৈছোঁ, আপুনি তিনিটা বস্তুৰ পৰা আঁতৰি থাকি আপুনি নিজস্বতা অটুট ৰাখিবলৈ চেষ্টা কৰক। চাওঁ আপোনাৰ ব্যক্তিত্ব আৰু অস্তিত্বৰ কিমান পদোন্নতি ঘটে মই চাম আপোনাক। গম পাইছেনে সত্যৰঞ্জন বৰা ডাঙৰীয়া? আপোনাক সন্মান কৰিছোঁ, আপোনাক নমন কৰিছোঁ, প্ৰণাম জনাইছোঁ, কিন্তু আপোনাক সন্মান সহকাৰে মই তিনিটা কথাৰ পৰা আপুনি আঁতৰি থাকিবলৈ কৈছোঁ। যদিহে আপুনি আঁতৰি থাকে তেন্তে আপোনাৰ অস্তিত্ব, আপোনাৰ নিজস্বতাৰ পদোন্নতি ঘটে না নঘটে তাৰ প্ৰমাণ চাম। কিয়নো সত্যৰঞ্জন বৰাৰ নিজস্বতা কোনো এটা প্ৰতিভা নাই। সত্যৰঞ্জন বৰাৰ অস্তিত্বই নাছিল। আনক গালি পাৰি, আনক তুচ্ছ তাচ্ছিল্য কৰি নিজকে এইখন সংবাদ মাধ্যমৰ সাগৰখনত জঁপিয়াই পৰিছে। আৰু সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ কাৰণে সত্যৰঞ্জন বৰাই বৃহত্তৰ সত্তা দুটাক আক্ৰমণ কৰি আছে। যদি এই তিনিটা বস্তুৰ পৰা সত্যৰঞ্জন বৰা আঁতৰি থাকে, মই চেলেঞ্জ জনাইছোঁ সত্যৰঞ্জন বৰাক। চাওক, আৰু সত্যৰঞ্জন বৰাক মইনো কি ক'ম? সত্যৰঞ্জন বৰাই এই তিনিটা বস্তুৰ পৰা কিয়নো আঁতৰি থাকিব? যদিহে সত্যৰঞ্জন বৰাই তিনিটা বস্তুৰ পৰা আঁতৰি থাকে তেন্তে সত্যৰঞ্জন বৰাৰ জীৱন নিৰ্বাহেই শেষ হৈ যাব। কিয়নো আপুনি জানে সত্যৰঞ্জন বৰা ইয়াৰ পূৰ্বে এজন বিজেপি নেতা আছিল। বিজেপিত থাকোঁতে সেইটো সময়ত বিজেপি শক্তিশালী নথকাৰ কাৰণে সত্যৰঞ্জন বৰাই বিজেপিৰ পৰা পদত্যাগ কৰি আহি ৰাইটাৰ কামত ধৰিলে। এই ৰাইটাৰৰ জৰিয়তে তেখেতে অভিষেক ঘটাই নিজকে বিতৰ্কৰ সাগৰখনত অভিষেক ঘটালে। তাৰপিছত ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য কৰি বৰ্তমান ইমানেই গোটেই অসমখনৰ আটাইতকৈ বিতৰ্কিত আৰু আটাইতকৈ চৰ্চিত মানুহজনেই হৈছে সত্যৰঞ্জন বৰা। চাওক, সত্যৰঞ্জন বৰা ডাঙৰীয়া, নহয়নে বাৰু? মই যদি ভুল কৈছোঁ নে শুদ্ধ কৈছোঁ, আপোনাৰ ভিডিঅ'ৰ জৰিয়তে মই উত্তৰ পাম বুলি মই আশা কৰিলোঁ। ঠিক আছে, ভিডিঅ'টো দীঘলীয়া নকৰোঁ। আৰু মই আশা কৰিছোঁ সত্যৰঞ্জন বৰাই যদি নিজৰ বুদ্ধিমত্তাৰে চালি জাৰি চাই কথাখিনি, তেন্তে সত্যৰঞ্জন বৰাই কথাখিনি বুজি পাব। জয় আই অসম।